हेलो गाइस आमार एफाले धान पकिले चाওক আজি অলপ দীঘলীয়া ভিডিও এটা বনাম বুলি ভাবিছো তো বলক আজি ভিডিওটো স্টার্ট কৰিছো এইখনে আছে আমাৰ Huowni গাঁওখন অতি মনোমোহা দৃশ্যৰে ভৰপূৰ আমাৰ গাঁওখন Huowni আমাৰ গাঁওখন অতি মনোমোহা দৃশ্য এখন আমাৰ গাঁও অংগনবাড়ী স্কুল অংগনবাড়ী স্কুলৰ কিনাৰত এটো এটা ৰাস্তা গৈছে ৰাস্তাটো মানে বিজেপি কিছুমান দালালে 200 মিটাৰ ৰাস্তাটো 50 মিটাৰ বনালে বাকি 150 মিটাৰ বাদ দিলে তো ৰাস্তাটো দেখাইছো সব এইটো ৰাস্তা মানে হাতিয়ালি গাঁৱৰ পৰা কঠালনি ওচেছ সংযুক্তি পথ মানে এইটো বেলবাৰীলৈকে ওলাইছে তো ৰাস্তাটো এনেকুৱা কৰি থৈছে হিলগুটি নামত অকল মানে মাটি পেলালে তো সেইকাৰণে গাঁৱৰ ৰাইজে বন্ধ কৰি দিলে ইয়াত মানে কেজনমান মানে উদণ্ড বিজেপি বুলি আছে বুলি ক'ব লাগিব উদণ্ড বিজেপি যোনটো বিজেপিক যে বদনাম কৰে যে বিজেপি নামলে বদনাম কৰে তেনেকুৱা অলপ আছে সব নহয় কিন্তু আমাৰ দুজনমান ভাল আছে যেনেকৈ পাপু গগৈ নাৰায়ণ চুনা তো দুজন আমাৰ গাঁৱত ওচৰত মানে কেইজন ভাল আৰু কেইজনমান আছে সেইকেইজন মানে একেবাৰে লেতেৰা বুলি ক'ব লাগিব এইটো পানী টেংকি 3 বছৰ হৈ গ'ল কিন্তু আজিলৈকে পানী টেংকিটো পানী পোৱা নাই সব পানী টেংকি পানী এইটো লোহাৰৰ সেইখিনি পৰা আৰম্ভ কৰিছে আৰু পচিবৰ কাৰণে মানে মামৰা লাগিছে ভিতৰখন চক গোটেই হাবিৰে পৰিপূৰ্ণ ৰাস্তাটো ইয়াৰ পৰিস্থিতি বিজেপি দালালে পায় এনেকুৱা কৰিলে এতিয়া ভিডিঅ'টো পাই গ'লে ভাবিব এজনে বুলিব মোৰ কথাটো ফাদিল কৰি দিলে একদম কেং কৰি একদম নাচি বাগি আহি যাব যে একদম মানে চেঙেলী মাছৰ যেনেকুৱা নিমখ ছিটিয়ালে বা ৰং তেল কৰিলে যেনেকৈ জঁপিয়াই এনেকৈ জঁপিয়াই আহি যাব কিন্তু সঁচা কথাটো সঁচা কথাই শিলগুটি পেলালে অলপ দেখাইছোঁ এইবোৰ শিলগুটি পৰি আছে দেখিছে এনেকৈ শিলগুটি পেলালে এনেকৈ এইটো গাঁত আকৌ সেইটোতো গাঁত সেইবিলাক গাঁত এই শিলগুটি দেখিছে ন আৰু নকওঁ বিশেষ তো ভিডিঅ'টো মই ফেচবুকতো দিম ফেচবুকত নতুনকৈ চোৱাসকলে ফ'ল' কৰিব আৰু ইউটিউব মোৰ ল'ৰাটোৰ নামত আছে আয়ুষ ব্লগ বিজি বুলি আছে